ওই ওই বুলবুল ভাই কি কৰি আছা ইয়াতে? ভাই এক্সৰ নাম লিখি আছো। কিয় ভাই? যাতে কুকুৰে আহি মুঠি থৈ যায়। প্লিজ ভাই ল'ৰাবিলাকৰ লগত কিয় বহি আছা? ভাই গাৰ্লফ্ৰেণ্ড নাই। তোক কথা এটা সুধো বে। এই ঘৈণীয়েকবোৰে কাম কৰিলে মানে বাচন ধুলে ইমান শব্দ হয় আৰু গিৰিয়েকবোৰে বাচন ধুলে শব্দ কেলে নহয় বাৰু বে? সেইটোতো সৰু কথা। চা, ঘৈণীয়েকে কাম কৰিলে ঘৈণীয়েকে শুনাব বিচাৰে গিৰিয়েকক যে তাই ঘৰৰ হৈ কাম কৰিছে, আৰু গিৰিয়েকে যদি কাম কৰে গিৰিয়েকে ওচৰ চুবুৰীয়া কোনো শুনাবই নিবিচাৰে। আকৌ মোলে মনত পৰিলে তুমি কি কৰা? তোমালে মনত পৰিলে তুমি ভাল পোৱা চকলেটটোকে খাওঁ আৰু মোলে মনত পৰিলে তুমি কি কৰা? তোমালে মনত পৰিলে মই তুমি যে কেপি শিখৰ খাই ভাল পোৱা সেইটো কাৰণে মই সেইটোকে খাই দিওঁ। মোৰ লগৰবোৰৰ চবৰে গাৰ্লফ্ৰেণ্ড আছে, ভাবিলেই কিবা লাগি যায় কেলা। কোনোবা ছোৱালী চিংগুল আছা যদি কোৱা নাই, মোক লাগে তাৰমানে এজনী।